हेलो एवरीवन गुड मर्निंग मोर अन्य एटा ब्लग लै आपनालोকক स्वागतम जनाइछु आरु भाबिसे सागे इमान আজি स्टाइल करि आसे कत जाय মই যাব ওলাইছো হিমলগুৰি आरु किय গৈছো आपनालोके ब्लगটো সম্পূৰ্ণকৈ চাব आरु মোৰ লগত কোন আছে মই তাকো দেখাবলৈ आपनालोকক চেষ্টা কৰিম आरु এতিয়া মই ওলাই আহি গলো आरु বাহিৰত চিপ বৰষুণ চাও ছাতিটো মেলিব লগা হৈছে आरु তেতিয়াহলে গৈ থাকো বলক ইয়াতে সৰু সুৰা গিফ্ট এটা লৈ লৈছো আৰু দাদাজনৰ দোকানত এতিয়া মই অৰ্ডাৰ দিলো আৰু লগত আছে পৰীক্ষা আৰু মই কিন্তু মই লগত গৈছো এটা আৰু লগত লৈ গৈছে দেই বাকি আৰু দেখাই যাম সবটো আপোনালোকে চাই যাব সম্পূৰ্ণকৈ আৰু আমি কিহত যাম তাকো দেখাই যাম এতিয়া উঠিছো অটত আৰু অলপ পাছত কিহত গৈ আছো চাই যাব আপোনালোকে কিন্তু 4 বছৰ পিছত উঠিম দেই এতিয়া গৈ আছো আমি বালিপুৰ ষ্টেচন আৰু চাওক না বৰষুণ এতিয়া বেছি মানে ডবা পিঠাহে দিব ধৰিছে তিতি চাগে এটাই হম নেকি ফাইনেলি আহি আমি ট্ৰেইনত উঠিলোহি এইফালে বাণীপুৰত আৰু বিশেষ আপোনালোকক অহা ডোখৰ দেখাম বুলি ভাবিলোঁ কেনেকুৱা দেৰি হ'ল মানে আমি দৌৰি আহিবলগীয়া হ'ল বাকী গৈ থাকোঁ নে কি কয় এতিয়া ট্ৰেইনখন এৰিব বেছি সময় নাই মাত্ৰ আৰু 2 মিনিট আছে আপোনাৰ খাবলৈ বোলে কিবা বিচাৰি গৈছিলে একোৱে নাপালে কিন্তু দেই কা এনেকৈ গাখীৰ চাহ পালে খাবলৈ পাইছোঁ আকৌ ল'ম নহয় চানা বাদাম আহিব চানা বাদাম লৈ ল'ম এইফালে চাহ গছৰ সেউজীয়া দেখিছেনে বাৰু আমি মানে ডিব্ৰুগড় ট্ৰেইন ষ্টেচনৰ পৰা যেতিয়া আমি ট্ৰেইনত উঠিছিলোঁ তেতিয়া মানে বৰমাজনীক লগ পাইছোঁ বৰমাজনী এতিয়া যাব লৈছে মৰিয়নিলৈ আৰু তেখেতে মানে চকলেট এটা ইমান মৰমতে দিছে চাওকচোন এদিন চিনাকিতে মানুহ কেনেকৈ আপোন হৈ যাব পাৰে আৰু বৰমাজনীক অকণমান দেখাব চেষ্টা কৰিম সেইফালে যাব আপুনি কৈ দিয়ক আকৌ মৰিয়নি যাব ইমান মৰম মানে আমালৈ চাওকচোন ইমান মৰম এদিনতে মানুহ লগ পাই মানে ইমান আপোন হ'ব পাৰে দেখিছেনে আকৌ কেতিয়াবা লগ পাম লগখন মিলিব লাগে ন এতিয়া ভাল লাগিলে আপোনাক লগ পাই দেই ইমান মানুহে নামাতে কিছুমান ছোৱালীয়ে তেতিয়াহে যাম আৰু আমাক লগ পাই কেনেকুৱা লাগিলে ভালেই লাগিছে নিজৰ ছোৱালী লাগিছে ভাল লাগিলে দেই আকৌ আমি এনেকৈ কেতিয়াবা লগ পাম হয় নাই এইটো চাব মোৰ ভিডিঅ' ঘৰত হ'বগৈ হ'ব নাই নকওঁ এইটো দেখাই দেচোন কি হয় এইটো ৱাও টেলেণ্টেড গাৰ্ল দেখোন আৰু বা কি হ'ল দে 10 টকা দি দে তই মোৰ লগতে খা নানি কি হ'ল চা আকৌ ভণ্টিজনী এইফালে খা আকৌ গুচি গ'লা যে আৰু আকৌ আমি বাইদেউজনীক লগ পালোঁ তেওঁলোক যাব ওলাইছে তিনিচুকীয়াৰ পৰা পৰহিলৈ আৰু তেওঁ নিজেই ক'ব ক'ত যাব কৈ দিয়ক ক'ত যাব ইপি কিমান দিনৰ কাৰণে আপোনাৰ মা ক'ত যাব আৰু এতিয়া ঘৰত কাক থৈ আহিছে ছোৱালী চাইছোঁ দুজনী ছোৱালী এজনী ল'ৰা ভালকৈ যাব তেতিয়াহ'লে দেই আৰু এতিয়া কোন আহিছে আপোনাৰ লগত মোৰ ডাঙৰ ল'ৰা মোৰ মানুহ ঠিক আছে ভালকৈ যাব তেতিয়াহ'লে দেই আকৌ লগ পাম চাব ব্লগটো চাব দেই চাম ফাইনেলি আমি আহি ষ্টেচনত পাই গ'লোঁ আৰু এতিয়া বোলে বৰমাহঁতক এৰি থৈ যাব লাগিব এতিয়া বৰমা যাব দেই ভালকৈ যাব
যাওঁ দে আমি পাই গ'লোহি এতিয়া আৰু এইফালে আমি খুৰীজনীকো মানে বাইদেউ বুলি কৈছোঁ যে খুৰীয়ে হ'ব ন মানে যাব লাগিব এতিয়া ওচৰতে আছে আমাৰ দৰ্জাখন আমি যাওঁগৈ আৰু নে কি কয় তোমাকো এৰি দিছোঁ আৰু যাবা ভালকৈ অঁ চাব এইফালে আমাৰ দাই তেতিয়া দাই বুলিয়ে কৈছোঁ কিন্তু দেই এইফালে ভালকৈ যাব দেই লৈ আহিব আমালৈ ইউপি পা কিবা কিবি কি আনি আকৌ এইটো পিঠা পিঠা খাইছে নাই এই চাউল কোমোৰা পিঠা খাইছে নাই নাই খোৱা এতিয়া ডিব্ৰুগড় যাম মই তোমাক ফোন কৰিম মাতিম অঁ টিফিনত পেক কৰি লৈ যাব তোমাক যে অঁ পাই যাব একেলগে যাব কিন্তু এই খুৰীজনী আমাক এতিয়া খোৱালে আকৌ কিবা কিবি মানে পুৰি খোৱালে কি আপোনালোকক দেখুওৱা নহ'ল এই পিঠা লৈ আহে খোৱাত ভাল দ খাই দিলোঁ আৰু ভিডিঅ' চিডিঅ' কৰা নহ'ল কিন্তু দেই থেংক ইউ যাব দেই বাই 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 যাব বাই বাই বৰমা আকৌ আমি আহি থাকোঁতে ট্ৰেইনতে বাইদেউজনী লগ পালোঁ তেখেতে মানে সৰু বাচ্ছা লৈ আহিছে আৰু অকণমান হেল্প কৰি দিছোঁ আমি বেগটো দেখিছেনে ইমান গধুৰ বেগ এটা লৈ আহিছিলে এইটো লৈ দিছোঁ আৰু এই ষ্টেচনটো চিনি পাইছেই চাগে শিমলুগুৰি ষ্টেচন মিছ কৰিছোঁ কিন্তু ঠাইডোখৰ দেই আগতে ঘৰলৈ গ'লে ইয়াতে আহোঁ আৰু এই ষ্টেচনৰ পৰা উঠি পিনে ঘৰলৈ যাওঁ এই বাইদেউজনী আপুনি ক'লৈ যাব যে আপুনি ক'লৈ যাব অঁ অঁ গড়ালি যায় বোলে কি নাজিৰা গড়ালি কি আনিছে চাউল আনিছে নি বাৰু তেতিয়াহ'লে গৈ থাকোঁ ব'লক আপোনালোকে বজাৰত কিবা কিবি চাওঁ বুলি ভাবিছোঁ কি পাওঁ লৈ যাওঁ আৰু ভাগৰো লাগিছে টোপনিও ধৰিছে গম পায়নে চকু চাক নাই যদি কৰি আহিছে কিন্তু দেই ইমান বেয়া টোপনি ধৰিছে মানুহবিলাকে চাই আছে ঘূৰি ঘূৰিও আৰু কি ল'বলৈ আছে বাৰু লৈ লওঁগৈ সেইখনত ল'ব লাগিব অৱশেষত আমি 4.5 ঘণ্টা অতিক্ৰম কৰি হস্পিটেল পাই গ'লোহি নাজিৰা লিগি পুখুৰী আৰু এইফালে মানে বেবীজনী দেখিছেনে এই হৈছে মাহীয়েক মাহী আৰু ভাগিন দেই এইফালে আৰু এই বা ভাগৰ মানে ছোৱালীজনী আছে আৰু এতিয়া ভিনদেউ নাই দেখাবলৈ ভিনদেউক মই পাছৰ ব্লগটোত দেখাই আছোঁ বাৰু এইফালে মা হোৱাৰ কিবা এটা কৈ দিয়ক আৰু অভিজ্ঞতা কেনেকুৱা তিতা আৰে এনেকৈ ক'লে কেনেকৈ হ'ব তিতা মিঠা মাজতে আৰু পোৱালীজনী অকণমান দেখাই দিওঁ পেলাই আনক এইজনী মই এইয়া একেবাৰে ডাঙৰলৈ চাব পাৰিবি ধুনীয়াকৈ অঁ দেখাই দে আকৌ দেখাই টেম্পুত অটত আহিলোঁ তাৰপিছত অটত আহিলোঁ এই হস্পিটেললৈকে আৰু 40 টকা ভালে অকণমান আকৌ হৈ গ'ল কান্দিছে আকৌ নাখায় আছে ডাঙৰ বাইদেউ নাই গ'ল
এইফালে হৈছে সৰু জেঠাইক আৰু এতিয়া সৰু জেঠাইকে লৈ আছে অলপ আগলৈকে কিন্তু বহুত কান্দি আছিলে দেই এতিয়া মনে মনে আছে আৰু এইফালে হৈছে পেহী আইতা নাতিনীয়েক পাইছে দেই নাতিনী পাই কেনেকুৱা মনটো মজা উগুল টুগুল আৰু এখন হেকেনা হেকেনি হ'লো বুঢ়ী হ'লো আজি থাকিবনে নাথাকোঁ নাথাকে ঘৰত মানুহ নাই যাব অঁ কালি বোলে দেউতা হ'ল এয়া ভিন্ন দেই কি কৰি আছা কি কিবা এটা কওক আকৌ বাপেক হৈছে আৰু বাপেকৰ পাই দিলে আপুনি পেহী এটা নহ'ব নহয় পেহী এটা মুখত দেখাই নাই বোলে বাপেকৰ পাৰ্টিটো আজি কি খুৱাব জানো বাপেকৰ পাৰ্টি কি ভিন্দু খুৱাই ভিন্দু ভিন্দু মুখতে লুকুৱাই আছে আকৌ ভিন্দু কওক আকৌ কি খুৱাব আপোনাৰ ফালৰ পৰাতো এতিয়ালৈকে একো খুওৱাই নাই কি খুৱাব হে কওক আকৌ কওক কিবা এটা ক'ব লাগিব ন এতিয়া ইমান বাপেকে ফাঁকি দি থাকিলে নহ'ব নহয় এনেকৈ কিবা এটা কি খুৱাব নহ'ব কাইলৈতো আমি ৰাতিপুৱাই যামগৈ ন নহ'ব আজিয়ে যি হয় মানে আজি হ'ব লাগে আৰু এইফালে মৰম দেই খুৱাই দিব লাগে ভাত কেইটামান খুৱাই দিয়ক খুৱাওক এনেই এজনীকে চাব আহিছিলোঁ আমি কালি 8টা বজাত তাই জন্ম হৈছিলে আৰু কি ক'ম এতিয়া আৰু চাগে ব্লগটো নকৰিমেই ভাগৰ লাগিছে টোপনিও ধৰিছে দেখিছেনে বাই বাই আজিলৈ আৰু পোৱালীজনীক আশীৰ্বাদ কৰিব সকলোৱে তাইক দেখাই দিলোঁ আপোনালোকক আজিলৈ আহোঁ বাই বাই